একেলগে প্ৰচাৰ কৰি আছো তিনিটা দল আমি ইয়াত যেনেকুৱা কোনো পৰিৱেশ দেখা নাই বিৰোধী দলৰ তেওঁলোকে আজিলৈকে কোনো সভা সমিতি কৰা নাই এই কোকৰাঝাৰবাসী হিচাপে চিডলি সমষ্টিত জিকাবৰ কাৰণে আমি তিনিটা যি দল UPPL BJP AJP একলগে আমি কাম কৰি আছো এই মাত্ৰ আমাৰ ইয়াত পুঠিয়াগাঁৱত আমাৰ কেণ্ডিডেট নিৰ্মল কুমাৰ ব্ৰহ্ম আহি গ'ল আৰু লগতে UG ব্ৰহ্ম মন্ত্ৰী ডাঙৰীয়াও আহিছিলে আৰু আমি একেলগে প্ৰচাৰ কৰি আছো তিনিটা দল আমি ইয়াত যেনেকুৱা কোনো পৰিৱেশ দেখা নাই বিৰোধী দলৰ তেওঁলোকে আজিলৈকে কোনো সভা সমিতি কৰা নাই কাৰণ তেনেকুৱা সভা সমিতি কৰিবলৈ সভা সমিতিত আহিবলৈ হয়তো মানুহ আৰু নাই গতিকে বিৰোধী দলে কোনো এখন সভা সমিতিও কৰা নাই আমি বিপুল ভোটত ইয়াত আমি জয়যুক্ত হ'ম আগত বিধানসভাত যি নিৰ্বাচন হৈছিল জয়ন্ত বসুমতাৰী ৩১,০০০ ভোটৰ ব্যৱধানত জয়যুক্ত হৈছিল আৰু এটিটো উপনিৰ্বাচন গতিকে আমি ইয়াত খুব সহজভাৱে আমি বিপুল ভোটত আমি জয়যুক্ত হ'ম এটো আমি আশা কৰিছো ইতিমধ্যে আমি হিচাপ নিকাছো আমি আৰম্ভ কৰিছো তাই ইয়াত ৮০,০০০তকৈ বেছি ভোটৰ ব্যৱধানত আমি জয়যুক্ত হ'ম হেক্টৰ কোন দল হ'ব পাৰে ইয়াততো একো নাই তিনিটা দল হিচাপে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছে মানে কংগ্ৰেছো আছে BPF আছে কিন্তু তেওঁলোকৰ যি মানে কাৰ্যকৰ্তা তেওঁলোকৰ পাৰ্টিৰ যিবিলাক কাৰ্যকৰ্তা আছে তেওঁলোকৰ ভোট তেওঁলোকে লাভ কৰিব কিন্তু সমূহীয়াভাৱে ৰাইজৰ যিটো ভোট তেওঁলোকে এই দুটা দলে লাভ নকৰিব কাৰণ ৰাইজ ৰুলিং পাৰ্টিৰ লগত আছে কাৰণ ৰুলিং পাৰ্টিৰ বিধায়ক হিচাপে যি ধৰণৰ কাম কৰিবৰ সুবিধা পাই আছে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত আজি অসম মালা চলি আছে RIDFৰ কাম চলি আছে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি চলি আছে মুখ্যমন্ত্ৰী পকীপথ মেৰামতিৰ আঁচনি চলি আছে বহলীকৰণৰ আঁচনি চলি আছে ইয়াত আমাৰ মডেল অংগনবাদী চেণ্টাৰ চলি আছে আজি আপোনালোকে দেখিছে অৰুণোদয় ৩ নম্বৰ অৰুণোদয় আৰু দিবলৈ হাজু হৈ আছে ইয়াত আপোনালোকে দেখিছে নিযুত মইনা আঁচনি চলি আছে বিভিন্ন আঁচনি আছে বিভিন্ন আঁচনি চলি আছে গতিকে এনেকুৱা সময়ত কোনো বিৰোধী দলৰ লগত থাকিব গতিকে আমাৰ সিডলিটো আপোনালোকে দেখিছে ইয়াত কোনো বিৰোধী দলৰ কোনো তেনেকুৱা স্থিতি আপোনালোকে দেখা নাই তেওঁলোকে চুপচাপ হৈ পেলাই তেওঁলোকে কাম কৰি আছে গতিকে আমি ইয়াত বিপুল ভোটত আমি